তেনেকুৱা ধৰণৰ পৰিস্থিতি অহা নাই। মই অকণমান জহিৰুল ইছলামৰ সৈতে ওচৰলৈ গৈছোঁ। জহিৰুল ইছলাম ডাঙৰীয়া, এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ইতিমধ্যে আমি দেখিবলৈ পালোঁ যিটো কংগ্ৰেছ দলৰ টুইট, আপুনি কালি সেই বিষয়লৈ আপুনি উল্লেখ কৰিছিলে যে কংগ্ৰেছ দলৰ দুটাকৈ টুইটত আপোনালোকৰ দলৰ কথা তেওঁলোকে উল্লেখ নকৰিলে যে তেওঁলোকে মিটিঙত আছিল বা আপোনালোকে ৰিপুণ বৰাক সমৰ্থন দিব। সেই বিষয়ে যিখন বৈঠক হৈছিলে, বৈঠকৰ সন্দৰ্ভত যিবিলাক টুইট হৈছিল, টুইটত আপোনালোকৰ কংগ্ৰেছৰ টুইটত আপোনালোকৰ দলৰ কথা উল্লেখ নাই। আৰু এতিয়া শেহতীয়াকৈ ওলাইছে যে যিটো পলিং এজেণ্ট লৈ যিটো কথা হ'ল, যিটো বিতৰ্ক হ'ল, সেই বিতৰ্কই চুইছে যে আচলতে প্ৰকৃতাৰ্থত কংগ্ৰেছ দলে আপোনালোকৰ বিশ্বাসত ল'ব পৰা নাই যেন অনুভৱ হয়। আপুনি কি ক'ব বিচাৰিব? টুইটৰ কথা আপুনি প্ৰথমতে উল্লেখ কৰিলে দাদা। টুইটটোক লৈ মই এইকাৰণে অলপ সৰব হৈছিলোঁ, যিহেতু আমাৰ দলৰ 15জনকৈ MLA আছে আৰু আমি বিনা চৰ্তত সন্মানীয় ৰিপুণ বৰা ডাঙৰীয়াক বিৰোধীৰ যিটো উমৈহতীয়া প্ৰাৰ্থী, মই বিৰোধী বুলি একে আখৰত মই ইউনাইটেড অপজিশ্যন বুলি ক'ম। ইউনাইটেড অপজিশ্যনৰ যিহেতু উমৈহতীয়া প্ৰাৰ্থী, গতিকে তাত ইউনাইটেডলি সকলোৰে যেতিয়া নামবোৰ সন্নিৱিষ্ট হয়, তাত যেতিয়া আমাৰ নামটো বাদ পৰে, তেতিয়া সেই টুইট দেখিলে আমাৰ স্বাভাৱিকতে অলপমান কোনোবাখিনিত অৱজ্ঞা কৰা যেন অনুভৱ হয়। সেইকাৰণে আমি কালি কথাখিনি কৈছিলোঁ। পিছৰ পৰ্যায়ত গৈ কংগ্ৰেছে টুইটটো শুধৰণি কৰিছে আৰু সেইটো তেওঁলোকৰ যিয়ে টুইটাৰ হেণ্ডেল কৰে তেখেতসকলৰ পাৰ্চনেল ভুল বুলি স্বীকাৰ কৰিছে। এনিৱে আমি সেই বিষয়টোত লাগি থকা নাই। এতিয়া কথাটো হ'ল, ৰিপুণ বৰা ডাঙৰীয়া আমাৰ ইউনাইটেড অপজিশ্যনৰ কেণ্ডিডেট হয় আৰু এই মুহূৰ্তলৈকে আমাৰ দলৰ যি 15টা সন্মানীয় বিধায়কৰ ভোট আছে, এই ভোট ইনটেক্টলি ৰিপুণ বৰা ডাঙৰীয়াই পাব। ইয়াত কোনো ধৰণৰ সন্দেহ নাই, কোনো ধৰণৰ দ্বিমত নাই। 2 নম্বৰ কথা, কংগ্ৰেছ দলৰ বা আমাৰ মাজত যিটো এজেণ্ট দিয়াক লৈ পেলাই যিখিনি কথা বতৰা চলি আছে, এতিয়া আপুনি জানে দাদা, আমাৰ দলটো যিহেতু এখন সংবিধান আছে, এটা স্বতন্ত্ৰ ৰাজনৈতিক দল হয়, এটা 15জন বিধায়ক থকা, এজন MP থকা এটা স্বতন্ত্ৰ ৰাজনৈতিক দল হয়। গতিকে প্ৰত্যেক দলৰে নিৰ্বাচন কেন্দ্ৰিক কিছু নীতি নিৰ্দেশনা থাকে। সেই নীতি নিৰ্দেশনা যিহেতু দলটো স্বতন্ত্ৰ, গতিকে স্বতন্ত্ৰভাৱে সেই সিদ্ধান্তবোৰ লোৱা যায়। এতিয়া কথাটো হ'ল, ৰিপুণ বৰা ডাঙৰীয়া আমাৰ উমৈহতীয়া প্ৰাৰ্থী। আমি ৰিপুণ বৰা ডাঙৰীয়াক বা মোৰ দলৰ মহামান্য সভাপতি মহোদয়ে ৰিপুণ বৰা ডাঙৰীয়াক কৈছে যে আপুনি আপোনাৰ পচন্দ মতে আমাৰ দলৰ ফালৰ পৰা আপুনি এজেণ্ট নিয়োগ কৰিব পাৰে। তেতিয়া ৰিপুণ বৰা ডাঙৰীয়া আৰু আমাৰ দলৰ আলোচনা মৰ্মে বা কংগ্ৰেছ বিধায়িনী দলৰ আলোচনা মতে আমাৰ দলৰ ফালৰ পৰা ধুবুৰীৰ MLA মাননীয় নজৰুল হক ডাঙৰীয়া আৰু দলগাঁৱৰ MLA মাননীয় মজিবুৰ হক ডাঙৰীয়াক ক্ৰমে এজেণ্ট আৰু সহকাৰী এজেণ্ট হিচাপে আমাৰ নিয়োগ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত কোনোৱে কাকো সন্দেহ কৰাৰ প্ৰয়োজন নাই। চবেই নিজা নিজা দলৰ নীতি আৰু নিৰ্দেশনা আৰু তাৰ আধাৰতেই দলৰ সকলোবোৰ নিৰ্বাচন কেন্দ্ৰিক ইতিমধ্যে এই ব্যাপক চৰ্চা হৈ আছে যে আপোনালোকৰ দলৰ পলিং এজেণ্টক তেওঁলোকে দিয়া নাছিল, আপোনালোকে বিশ্বাস কৰা নাছিল। সেইকাৰণে কংগ্ৰেছে নিজাববীয়াকৈ পলিং এজেণ্ট দি সেইজন পলিং এজেণ্টক আপোনালোকৰ ভোট দেখুৱাবলৈ, আপোনালোকৰ বিধায়কক ভোট দেখুৱাবলৈ এনেকুৱা অনুৰোধ কৰিছে। এনেকুৱা কথাবিলাকো চৰ্চাত আছে আপোনাৰ। এতিয়া কোনোবাই বিশ্বাস কৰক নকৰক তাত আমাৰ বৰ বিশেষ আমি ক'বলৈ নাযাওঁ, কিন্তু আমাৰ দলৰ যে 15টা ভোট ইউনাইটেড অপজিশ্যনৰ প্ৰাৰ্থী ৰিপুণ বৰা ডাঙৰীয়াই পাব, এইটো একেবাৰে চন্দ্ৰ সূৰ্যৰ নিচিনা সঁচা কথা। ঠিক আছে, মই আহিম। জহিৰুল ইছলাম, মই আপোনাৰ ওচৰলৈ যাম, ৰাখিবলৈ অনুৰোধ কৰিছোঁ। মই এতিয়া আহিছোঁ। মই অকণমান আমাৰ সৈতে আছে জহিৰুল ইছলাম ডাঙৰীয়া। আপোনালোকৰ দলৰ কেইবাজনো বিধায়কৰ নাম ওলাইছে, সন্দেহৰ আৱৰ্তত কেইবাজনো বিধায়কৰ নাম ওলাইছে। চৰ্চা হৈ আছে যে এইসকলে ক্ৰছ ভোটিং কৰিব পাৰে বা ভোটটো তেওঁলোকে মিছ কৰিব পাৰে বা ভোটটো তেওঁলোকে অপচয় কৰিব পাৰে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? এই ক্ষেত্ৰত মই আগতেই কৈ যোৱাৰ দৰে আকৌ ক'ম, এই ক্ষেত্ৰত আপোনালোকে কোনোৱেও সন্দেহ কৰিব নালাগে। ইতিমধ্যে আমাৰ দলৰ মহামান্য সভাপতি মৌলানা আজমল চাহেবে সকলো MLAক মাতি আনি 3 লাইন হুইপ জাৰি কৰিছে আৰু এই ক্ষেত্ৰত যাতে কোনোৱে ভুল নকৰে তাৰ বাবে বাৰে বাৰে সকীয়াইছে। আপুনি এটা কথা জানে দাদা, যে যিসকল ব্যক্তিয়ে বিগত সময়ত আমাৰ দলটোৰ লগত ৰাজ্যসভাৰ ইলেকশ্যনত যিসকলে প্ৰতাৰণা কৰিছিলে, গাদ্দাৰী কৰিছিলে, আজি সেইসকল ব্যক্তিৰ ৰাজনৈতিক ভৱিষ্যত কি গোটেই অসমৰ মানুহে জানে। আজি তেওঁলোকক অসমৰ ৰাজনীতিৰ পৰা মানুহে কেতিয়াবাই বিদায় দিছে, একমাত্ৰ ৰাজ্যসভা নিৰ্বাচনত দলটোক গাদ্দাৰী কৰাৰ কাৰণে। আৰু মই যোৱাকালি নে পৰহি দেখিলোঁ এই ৰাজ্যসভাত গাদ্দাৰী কৰা এজন প্ৰাক্তন বিধায়কে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অপেনলি তেখেতে ক্ষোভ ব্যক্ত কৰিছে যে ৰাজ্যসভাত গাদ্দাৰী কৰাৰ কাৰণেই মোৰ ৰাজনৈতিক ভৱিষ্যত কবৰস্থ হ'ল
আৰু মই ধূলিচ্ছাত হৈ গ'লোঁ। গতিকে এই কথাটো স্পষ্ট যে যোনেই মানে দলৰ লগত গাদ্দাৰী কৰিব তেখেতৰ ৰাজনৈতিক ভৱিষ্যত নিশেষ হৈ যাব। আৰু এইটোও ঠিক যে প্ৰয়োজনত দলৰ সিদ্ধান্ত আৰু অধিক কঠোৰ হ'ব সেইসকল ব্যক্তিৰ বিৰুদ্ধে যিয়ে দলৰ লগত গাদ্দাৰী কৰিব। দ্বিতীয় কথাটো হ'ল মোৰ সন্মানীয় কি বুলি কয় চামকানুদাই কৈছে যে আমাৰ দলৰ কেইজনমান বিধায়কে প্ৰশংসা কৰিছে বিজেপিৰ। এই কথাটো মই স্বীকাৰ কৰোঁ যে যেতিয়া চৰকাৰখনে ভাল কাম কৰিব নিশ্চিতভাৱে আমি প্ৰশংসা কৰিম, আৰু যেতিয়া চৰকাৰে বেয়া কাম কৰিব আমি তাৰ তীব্ৰ বিৰোধ কৰিম, প্ৰতিবাদ কৰিম। বিগত ধলপুৰ উচ্ছেদৰ সময়ত আপোনালোকে দেখিছিলে আমাৰ দৃষ্টিত চৰকাৰে সেইটো বেয়া কাম কৰিছিলে, যাৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ। আনকি মুখ্যমন্ত্ৰীৰ লগত কেইবাৰালি আলোচনাত আপোনালোকৰ দলৰ শীৰ্ষণ এটা তেখেতে চিৰাজুদ্দিন আজমল তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজন অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিলে। এজন বিৰোধী দলৰ নেতাই যেতিয়া উচ্চ প্ৰশংসা কৰে নিঃসন্দেহে এইটো সংবাদ মানে বাতৰি হ'ব, নিঃসন্দেহে মানুহে চৰ্চা কৰিব এইটো বিষয়ে। ইয়াৰ এই বক্তব্যৰ আৰু ৰহস্য কি? নহয় দাদা, আজিৰ তাৰিখত মই যদিও বিৰোধী দলৰ এগৰাকী নেতা, তথাপিতো আজিৰ তাৰিখত মই এই কথাটো স্বীকাৰ হয়তো কৰিম যে হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ পলিটিচিয়ান। তেখেত এজন অতি দূৰদৰ্শী, অতি তীক্ষ্ণ, অতি বুদ্ধিদীপ্ত এজন পলিটিচিয়ান। তাত আপোনাৰো সন্দেহ নাই, হয়তো মোৰো সন্দেহ নাই। তেখেতৰ নীতিৰ বিৰুদ্ধাচৰণ কৰিব পাৰোঁ, তেখেতৰ কাম কাজৰ বিৰুদ্ধাচৰণ কৰিব পাৰোঁ, তেখেতৰ যিবোৰ ৰাজনৈতিক আদৰ্শ আছে আমি হয়তো সেইবোৰৰ বিৰুদ্ধাচৰণ কৰিব পাৰোঁ বা কৰোঁ। কিন্তু এই কথাটো সমান্তৰালভাৱে স্বীকাৰ কৰোঁ যে ভাৰতবৰ্ষৰ ৰাজনীতিত তেখেত এজন চাণক্য, এই কথাটো অস্বীকাৰ আমি নকৰিম। দ্বিতীয় কথাটো হ'ল যে আজিৰ তাৰিখত আপুনি ভাৰতবৰ্ষৰ বেলেগ প্ৰান্তলৈ যাবই নালাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈয়ে অসমৰ বিজেপি চলি আছে। আজি যদি হিমন্ত বিশ্ব শৰ্মা অসমৰ বিজেপিৰ পৰা অলপমান ফালৰি কাটি যায়, অসমত বিজেপি নামৰ কোনো দলৰ অস্তিত্ব নাথাকিব। গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপি, এই কথাটো সকলোৱে স্বীকাৰ কৰিব লাগিব। তেনে ক্ষেত্ৰত যেতিয়া ভাল কাম কৰে তাত প্ৰশংসা কৰে, আৰু এই কথাটো মানে সঁচা যেতিয়া জনবিৰোধী কাম কৰিব, জনস্বাৰ্থ বিৰোধী কাম কৰিব, তাৰ তীব্ৰ প্ৰতিবাদ AIDF দলে ৰাজপথৰ পৰা সংসদ ভৱনলৈকে, ৰাজভৱনলৈকে সকলোতে কৰি যাব। তাত কোনো ধৰণৰ সন্দেহ থাকিব নালাগে। ঠিক আছে, এই কথাও সত্য যে AIDF অসমৰ আজি যিমান সক্ৰিয় হৈ থাকিব সিমান সক্ৰিয় বিজেপি হৈ থাকিব, এইটো সকলোৱে জানে। কাউণ্টাৰ প্ৰডাক্টিভ। মই দত্ত ডাঙৰীয়াৰ ওচৰত আহিছোঁ। দেৱেন্দ্ৰ ডাঙৰী, আপুনি দেখিবলৈ পাইছে গোটেই কথা থাকিব নোৱাৰে, এনেকুৱা কোনো কথা থাকিব নোৱাৰে। AIDF দল 2005-06 চনত জন্ম লোৱাৰ পিছত একেৰাহে কংগ্ৰেছে দুবাৰকৈ শাসনত আহিছিল। তেতিয়াতো বিজেপি শাসনত অহা নাছিল। জন্ম লোৱাৰ পিছতেই যদি বিজেপি শাসনত আহিলহেঁতেন তেতিয়াহ'লে আমি আপোনাৰ এই কথাটোক মানি ল'লোহেঁতেন। কিন্তু AIDF দল জন্ম লোৱাৰ পিছত একেৰাহে দুবাৰকৈ কংগ্ৰেছ দলে শাসন কৰিছে। এতিয়া কংগ্ৰেছ দলে নিজৰ মই আৰু বেলেগ এতিয়া হয়তো বেলেগ কথা ক'বলৈ নাযাম, কাৰণ এটা ইউনাইটেড ফৰামত আছোঁ যেতিয়া এই মুহূৰ্তত ইউনাইটেড ফৰামক লৈ আলোচনা কৰাটোৱে ভাল হ'ব।